লগতে আমাৰ প্ৰমিলা কিলিংপি বাইদেউ আছে, অনিমা কিলিংপি বাইদেউ আছে, তেখেত ডাঙৰীয়াই এটি চাপৰি দিব সবেই। তাৰপিছতে আমাৰ মাজত উপস্থিত আছে প্ৰমিলা কিলিংপি বাইদেউ, তেখেতক আমি এটি ফুলাম গামোচাৰে আদৰণি জনাব খুজিছোঁ। তেখেতক আদৰণি জনাব আমাৰ আয়োজক কমিটিৰ বিষয়ববীয়া শ্ৰী পিংকু বৰাদেৱে। আন এগৰাকী বাইদেউ আমাৰ মাজত উপস্থিত আছে অনিমা কিলিংপি বাইদেউ, তেখেতকো আমি এটি ফুলাম গামোচাৰ আদৰণি জনাব খুজিছোঁ। তেখেতক আদৰণি জনাব মুকুল হৰিজন। বাইদেউ আমি খন্তেক পিছতেই আজিৰ এই দলি প্ৰতিযোগিতা অনুষ্ঠিত আৰম্ভ কৰিম, গতিকে আৰম্ভ হোৱাৰ আগতে আপোনালোকৰ ফালৰ পৰা চমুকে অলপ বক্তব্য শুনিব বিচাৰিছোঁ। ধন্যবাদ। আজি এই দলি নৃত্য প্ৰতিযোগিতাৰ মঞ্চত উপবিষ্ট সকলোলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু মৰম যাচিছোঁ। মোৰ নিজৰ ঠাই, মোৰ ভালেই লাগিল। থেংক ইউ। আজিৰ দলি প্ৰগ্ৰামৰ উদ্যোক্তা কমিটিসকল আৰু উপস্থিত ৰাইজসকল, মানে অকণমান ক'ব ওলাইছোঁ, যিটো এইটো প্ৰতিযোগিতা হয়, তো এই প্ৰতিযোগিতাত মানে আমি 50 নম্বৰ থিৰাং কৰিছোঁ। মানে ইয়াত আৰম্ভণি আৰু অন্ত থাকিব, ড্ৰেছ পোছাকত মাৰ্ক থাকিব 10 নম্বৰ, আৰু অংগী ভংগী তালে তালে কেনেকৈ তেওঁ নাচিছে আৰু মুখৰ এক্সপ্ৰেশ্যনটো গানৰ লগত মিলিছে নে নাই, সেইবিলাক আমি খেয়াল কৰিম। যিহেতু আমি বিচাৰক হ'লে আমাৰ কোনে নাচিছে সেইবিলাক চাবলৈ নাই, খালি আমি চাম ছোৱালীজনী বা ল'ৰাজনে সঠিক পাৰফৰ্মেঞ্চ কৰিছে নে নাই। গতিকে ৰাইজে সেইখিনি পিছত চাব আপোনালোকেও। গতিকে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড তিনিজনকহে আমি নিৰ্বাচন কৰিব লাগে। কামটো ইমান সহজ নহয়, অলপ জটিল হয়, কিন্তু প্ৰতিযোগীসকলক মোৰ অনুৰোধ, তোমালোকে নিজৰ গানটো সময় অপচয় নকৰি ৰেডি কৰি আনিবা, আৰু যিখিনি নিজৰ পাৰফৰ্মেঞ্চটো সঠিক দি দিলে আমি যিখিনি বিচাৰকসকলে যিটো 50 নম্বৰ থিৰাং কৰিছোঁ তাৰ ওপৰতে আমি নম্বৰ দিম। তিনিজনীৰ নম্বৰ পিছত টোটেল কৰি যোনে বেছি নম্বৰ পাব প্ৰথম হ'ব, তাতকৈ যি কম নম্বৰ পাব তেওঁ দ্বিতীয় হ'ব, আৰু তাৰপিছৰজনী তৃতীয় হ'ব। সেইটো তিনিজনী নম্বৰটো হিচাপ কৰা হ'ব। গতিকে সকলোকে শুভেচ্ছা জনাইছোঁ, ভালকৈ পাৰফৰ্মেঞ্চ কৰে। আৰু এই দলি প্ৰগ্ৰামৰ পৰা আমাৰ উঠি অহা সৰু সৰু ভাইটি ভণ্টিসকলৰ ভৱিষ্যত নিৰ্ভৰ কৰে। আজিকালি যুগত অকল পঢ়া শুনা কৰি থাকিলেও নহয়, আজিকালি ডান্স, চং, নৃত্য এইবিলাকতো বহুত মানে স্থান আছে। গতিকে এই বিষয়টো উদ্যোক্তাসকলে যি মানে গুৰুত্ব দিছে তেওঁলোকক মই ধন্যবাদ দিছোঁ। আৰু এই বিচাৰ মণ্ডলীত ময়ো বিচাৰ কৰিবলৈ পাই নিজকে ধন্য মানিছোঁ। ইমানতে কৈ মোৰ বক্তব্য সামৰিছোঁ মাৰিছোঁ। ধন্যবাদ। কাতি বিহু উপলক্ষে আয়োজন কৰা লাংখাং বজাৰত